हेलो फ्रेंड्स की खबर ভালে আছে নে সকলো আজি মই আপোনালোকলৈ এটা সালাড ৰেচিপি আগবঢ়াইছো চাই ভাল লাগে যদি লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সালাড খাই আমি সবেই ভাল পাওঁ এতিয়া যেহেতু পাচলিৰ বতৰ আৰু একে ধৰণে সদায় সালাড খাই আমনিও লাগে আজি মই এটা নতুন ধৰণে সালাড বনাই দেখাম আশা কৰো এই সালাডটো খাই আপুনি নিশ্চয় ভাল পাব সালাড বনাবৰ কাৰণে মই এটা গাজৰ লৈছো এটা মূলা লৈছো এটা তিয়হ লৈছো এটা ক্যাপসিকাম এটা বিলাহী এটা পিয়াজ দুটা কেঁচা জলকীয়া তেতেলী অলপমান লৈছো তেতেলীখিনি আমাক লাগিবই ৰেড চিলি অলপমান লৈছো নিমখ অলপমান লৈছো আৰু ধনিয়া লৈছো মই প্ৰথমতে বাকলিবোৰ গুচাই লম বাকলিবোৰ ভালকৈ গুচাই ধুই ললো এতিয়া মই তেতেলীখিনি লৈছো এটা বাউল লৈ তেতেলীখিনি তাতে থম এতিয়া অলপ কুহুমীয়া গৰম পানী লৈ তেতেলীখিনি তাতে 10 মিনিট সময় তিয়াই থম তেতেলীখিনি হাতেৰে ভালকৈ মিক্স কৰি দিব যাতে পানীৰ সৈতে মিলি যায় তেতেলীখিনি 10 মিনিট সময় এনেকৈ থৈ দিম এতিয়া মই সালাডখিনি পিচি লওঁ সালাডখিনি পিচিবৰ কাৰণে মই এখন ব্যৱহাৰ কৰিম সালাড কাটি হৈ গল এতিয়া সাইডকে থৈ লওঁ এতিয়া মই এটা ডাঙৰ সাইজৰ বাউল লৈ তেতেলীখিনি তাতে এখন চেকনিৰে সেকি লম এতিয়া নিমখ আৰু ৰেড চিলি অলপ এড কৰিম তেতেলীৰ লগত নিমখ দিম হাফ টিস্পুন ৰেড চিলি দিম হাফ টিস্পুন এতিয়া ভালকৈ মিক্স কৰি দিম এতিয়া মই পিচি থোৱা সালাডখিনি তেতেলী পানীখিনিৰ সৈতে মিক্স কৰি ল'ব লাগিব অলপ নিমখ ছটিয়াই দিম জোখমতে এতিয়া এখন চামুচেৰে সালাডখিনি ভালকৈ মিক্স কৰি দিম যাতে তেতেলী পানীখিনি সালাডত ভালকৈ লাগি ধৰে এতিয়া মই বনোৱা সালাডখিনি খাব পৰাকৈ ৰেডি হৈ গ'ল এই সালাডটো খাবলৈ বহুত টেষ্টি হয় আপুনি এবাৰ বনাই চাবচোন খাই বহুত ভাল পাব তেতেলী পানীত চুবিয়াই থোৱা সালাড হয় খাবলৈ টেষ্টি হ'বই মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আহো দিয়ক আপোনালোকক আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত